অতি সহজ আৰু কম সামগ্ৰীৰে বনাব পৰা এবিধ সুন্দৰ ৰেচিপি আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এবিধ নহয়, আপোনালোকে দুবিধ বুলিয়ে ক'ব লাগিব। আৰু এবিধ হৈছে আমি সকলোৰে পৰিচিত মালপোৱা ৰেচিপিবিধ। এতিয়া আহকচোন কেনেকৈ বনাইছিলোঁ তাকে চাওক। মই একাপ ময়দা লৈছোঁ, যিটো কাপ আপোনালোকে সদায় দেখি থাকে, চিচাৰ কাপ এটা লওঁ আৰু সেই কাপটোৰ ময়দাখিনিৰ লগতে 1 টেবুল চামুচ মই পিঠাগুড়ি দিলোঁ। আপোনালোকে তাত পিঠাগুড়ি সলনি চুজি দিব। আৰু দেখিছে মই চেনি গুড়ি লৈছোঁ, আপোনালোকে যদি গোটা চেনি দিয়ে 1 টেবুল চামুচ দিব, গুড়ি চেনি দিলে 1.5 টেবুল চামুচ দিব। আৰু এচিকুট মই নিমখ দি ল'লোঁ। তাৰপিছত দি দিছোঁ 1 কাপ গাখীৰ। গাখীৰৰ সলনি আপোনালোকে পানী ব্যৱহাৰ কৰিব পাৰে। মুঠতে দৰকাৰ হয় 1.5 কাপ পানী বা গাখীৰ। 1 কাপ ময়দা ল'লে 1.5 কাপ পানী বা গাখীৰ ল'ব। গাখীৰ দিলে মালপোৱাবিধ খাই বেছি ভাল লাগে, সেইটো কাৰণে মই গাখীৰ 1 কাপ আৰু পানী আধা কাপ লৈছোঁ। গোটেই 1.5 কাপ দৰকাৰ নহ'লে আপোনালোকে ছাইডৰ ফালে চাওক, অকণমান পানী থাকি গ'ল আৰু সেইটো জোখত আমি বনালেই হৈ যাব বেটাৰটো। আৰু এনেদৰে খুব ভালকৈ কিন্তু বেটাৰটো বনাই ল'ব। এতিয়া দেখিছে মই 5 মিনিটমান সময় ফেটি ল'লোঁ আৰু ফেটি লোৱাৰ পিছত এনেধৰণৰ বেটাৰটো তৈয়াৰ হৈ যায়। এনেকৈ চামুচখনে তললৈ পেলাই দিলে যেতিয়া একেলগে নামি আহিব তেতিয়া আপোনালোকে জানিব যে খুব ধুনীয়া এটা বেটাৰ তৈয়াৰ হৈ গ'ল। আৰু আমি এতিয়া দি দিব পাৰোঁ ইয়াত বেকিং পাউডাৰ। বেকিং পাউডাৰ মই দি দিছোঁ এইখন চামুচেৰে আধা চামুচ। চামুচখন আপোনালোকে ভালকৈ মন কৰক, চাহ চামুচ বুলিও ক'ব নোৱাৰি, অকণমান ডাঙৰ হয়, তাত দি দিলোঁ বেকিং পাউডাৰ। আৰু যাৰ ঘৰত বেকিং চ'ডা নাথাকে বেকিং চ'ডা নিদিলেও হয়, মই কিন্তু এচিকুট বেকিং চ'ডা দি দিছোঁ। খাবলৈ বেছি সুস্বাদু হয়, অকণমান মিঠা মিঠা ভাৱ এটা আহে, ধুনীয়া গোন্ধ এটা আহে। আৰু বেকিং পাউডাৰ বা বেকিং চ'ডা দিয়াৰ পিছত কিন্তু বেছিকৈ আপোনালোকে নেফেটিব, তেতিয়া বেকিং পাউডাৰ বা চ'ডাৰে কাম নিদিয়ে। এতিয়া চাওক ধুনীয়াকৈ ফুটা ফুটা ওলাই আহিছে। আৰু এনেদৰে যিমান পাৰে আপোনালোকে লাহে লাহেকৈ ফেটি ল'ব। বহুত বেছি সময় ফেটা দৰকাৰ নাথাকে, 1 মিনিটমান সময় নালাগেহে ফেটি ল'বলৈ। এনেকৈ ফেটি ল'লে এতিয়া দেখিছে কিমান সুন্দৰকৈ জালনা নিচিনা ফুটা ফুটা ওলাই আহে। আৰু তেতিয়াই জানিব আপোনালোকৰ বেটাৰটো তৈয়াৰ হৈ গ'ল। মই যিমান পাৰোঁ ওচৰলৈ আপোনালোকক আনি দেখুৱাইছোঁ বেটাৰটো কেনেদৰে ৰাখিব লাগে। আজি ইমানেই বৰষুণৰ বতৰ, সেইটো কাৰণে আন্ধাৰ হৈ আছে, মই বেছি ভালকৈ আপোনালোকক দেখুৱাবলৈ পৰা নাই, তথাপিতো যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। এতিয়া আহক দ্বিতীয়টো ষ্টেপলৈ। মই এখন সৰু কেৰাহী লৈছোঁ আৰু সেই সৰু কেৰাহীখনত কমকৈয়ে ৰিফাইন তেল দি লৈছোঁ। আপোনালোকে ৰিফাইন তেলৰ লগত 1 চাহ চামুচ ঘি দি ল'ব, তেতিয়া মালপোৱা খাবলৈ বেছি ধুনীয়া হয় আৰু ধুনীয়া সুগন্ধ এটা আহে। আৰু বেটাৰটো আমি দিয়া আগমুহূৰ্তত এনেদৰে লাহেকৈ ফেটি ল'ব। তেলটো খুব ভালদৰে প্ৰথমতে পকাই ল'ব আৰু দিব সময়ত গেছটো একেবাৰে ল' ফ্লেমলৈ নিব আৰু দিয়াৰ পিছতে আপোনালোকে সেইটো হাই ফ্লেমলৈ লৈ যাব। তেতিয়া দেখিছে খুব ধুনীয়া এটা ৰং আহে আৰু ফুটা ফুটা নিচিনা, মই আঙুলিৰে দেখুৱাই দিছোঁ, ফুটা ফুটা জালনা নিচিনা ওলায়। মালপোৱা বুলি ক'লে ফুলি থকা মালপোৱাবিধহে ভাল লাগে, সেইটো কাৰণে আমি যেতিয়া হাই ফ্লেমলৈ নিলোঁ আৰু ফুলি গ'ল আৰু ফুলাৰ পিছত এতিয়া দেখিছে এইটো আৰু নুফুলে, তেতিয়া আপুনি গেছটো লৈ যাব লাগে ল' টু মিডিয়ামলৈ। আৰু ল' টু মিডিয়ামত এইটো আমি নিমকি ভজাৰ দৰে খুব ভালকৈ ভাজি ল'ব। এতিয়া দেখিছে এইটো নিমকি ভজাৰ দৰে ভাজি লোৱা হৈছে আৰু ধুনীয়া এটা ৰং আহিছে। আপোনালোকে মোক বহুতে প্ৰশ্ন কৰে আপোনাৰ যিকোনো বস্তুৰ ৰংটো কেনেকৈ ধুনীয়া আহে, আৰু এইটো হৈছে মই এটা টিপছ দিওঁ, সেইটোৱে হৈছে আপোনালোকে ল' টু মিডিয়ামত ভাজি ল'লোঁ, এইটো ৰঙে কিমান ধুনীয়া হৈছে নহয়নে। আৰু যেতিয়া আমি আৰু ধুনীয়া ৰং আহিবলৈ এইটো একেবাৰে ল' ফ্লেমত আপুনি যিমান পাৰে লৰটিয়াই বাগৰাই ভাজি দিব অলপমান সময়, কিন্তু জ্বলিবলৈ নিদিব, ল' ফ্লেমত খুব ভালদৰে ভাজি ল'ব। এনেদৰে মই পটাপট লুটিয়াই দিওঁ, আপোনালোকে দেখিছে, তেতিয়াই এনেধৰণৰ সুন্দৰ এটা ৰং আপোনালোকেও লাভ কৰিব। এতিয়া চাওক মই দ্বিতীয়টো সেই একে পদ্ধতিয়ে দিলোঁ। প্ৰথমতে দিয়া মুহূৰ্তটোত ল' ফ্লেমলৈ লৈ যাওঁ, তাৰপিছত এইটো হাই ফ্লেমত ফুলিবলৈ দিওঁ আৰু হাই ফ্লেমত ফুলাৰ পিছত ল' টু মিডিয়ামত খুব ভালদৰে ভাজি লওঁ। আৰু ৰংটো ধুনীয়া আহিবৰ কাৰণে মই ল' ফ্লেমত অলপ সময় ভাজি থাকোঁ, তেতিয়া সুন্দৰ এটা কালাৰ আহে। আৰু আপোনালোকে এটা বিশেষ কথা মন কৰিবচোন, মোৰ তেলখিনি কেতিয়াও জ্বলি নাযায়, কাৰণ মই জুই ৰখা পদ্ধতিটো ধুনীয়াকৈ ৰাখোঁ, সেইটো কাৰণে মই আপোনালোকক কৈ দিব বিচাৰোঁ গোটেইখিনি বস্তু। এতিয়া দেখিছে মই 3টা সুন্দৰকৈ মালপোৱা বনাই ল'লোঁ
আৰু সেইখিনি বেটাৰতে মই দি দিলোঁ 1 টেবুল চামুচ জোখত নাৰিকলৰ গুড়ি, বগা তিল আধা চাহ চামুচ আৰু কলা তিল আধা চামুচতকৈ কম আৰু অলপ ইলাচি গুড়ি দি পেলাই এইখিনি লাহেকৈ পুনৰ ফেটি লৈছোঁ। যিহেতু বেকিং পাউডাৰ আৰু বেকিং সোডা এক্টিভ হৈ আছে, সেইটো কাৰণে আপোনালোকে যিখিনি বস্তু তাত সংযোগ কৰিব লাহেকৈ সংযোগ কৰিব। আগতে যদি আপোনালোকে বস্তুখিনি সংযোগ কৰি লয়, পিছতহে আপোনালোকে বেকিং পাউডাৰ বা বেকিং সোডা দিব পাৰে। আৰু মোৰখিনি খুব ধুনীয়াকৈ এক্টিভ হৈ আছিল, সেইটো কাৰণে আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ ফুলি আহিল। আৰু এনেধৰণে যিটো বনাব সেইটো খাবলৈ বেছি সুস্বাদু হয়। আৰু যাৰ ঘৰত নাই এইবিলাক বস্তু, তেওঁলোকে কিন্তু সাধাৰণভাৱে বনায়ো খাব পাৰে। আৰু সাধাৰণভাৱে বনাই খালেও খাবলৈ বৰ সুস্বাদু হয়, দেখিবলৈ যেনেকৈ ধুনীয়া হয় খাবলৈও ভাল হয়। আৰু আগৰটো মই যেনেকৈ মালপোৱা বনাইছিলোঁ পদ্ধতিটো, এইটোও ঠিক একে ধৰণৰ, একে প্ৰচেছতে আপোনালোকে বনাব। মই ৰিভিউ কৰি নাচাবৰ কাৰণে মই 2বাৰ 3বাৰ আপোনালোকক প্ৰথমতে কৈ আহিছোঁ। আজি ভিডিঅ'টো বা মালপোৱা ৰেচিপি দুবিধ কেনে পালে মোক জনাবলৈ নাপাহৰিব। যদি ভাল পালে তেন্তে লাইক বা কমেণ্ট কৰিব আৰু লগৰসকলৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। মই এটা কথা কওঁ, বহুতে বাৰু মোৰ নটিফিকেশ্যন পোৱা নাই নেকি বাৰু? যিসকলে নটিফিকেশ্যন পোৱা নাই, আপোনালোকে এটা কাম কৰিবচোন। যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰে, তাৰ কাষত এটা বেল আইকন থাকে আৰু সেই বেল আইকনটো যদি আপোনালোকে টিপি থয়, তেন্তে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ সম্ভেদ আগতীয়াকৈ পাব। আৰু এইখিনি মই গোটেইখিনি এনেদৰে বনাই ল'লোঁ। পৰিৱেশন বেলেগকৈ কৰি দেখুওৱা নাই, মাত্ৰ দেখুৱাই দিছোঁ দুবিধৰ দুটা। আৰু এনেদৰে আপোনালোকে সহজতে বনাই খাওক। যেতিয়াই মন যায় আপোনালোকে তেতিয়াই বনাব পাৰিব। আৰু এইটো বনাবলৈ আমাক মাত্ৰ 10 মিনিট সময় দৰকাৰেই নাথাকে। ধন্যবাদ।